গাইজ মানে আজি আমি পথাৰলৈ আহিছোঁ আৰু মানে এই নোকৰ পথাৰলৈ আহিছোঁ আজি অকণমান দেখাই দিম বুলি ভাবিছোঁ একদম ধুনীয়া ধুনীয়া ধান ওলাই আহিছে এদিকে আৰু ইয়াতে মানুহে ধান দাইছে এইবোৰ পকা পকা ধান ওলাইছে মানে ইয়াত আমাৰ বাই সেই ওপৰত উঠি আছেগৈ আৰু মই ইয়াত ফটো মাৰিবলৈ আৰু আপোনালোকক দেখাবলৈ ইয়ালৈ লৈ আনিলোঁ মানে মোবাইলটো আপোনালোকে মানে ভিডিঅ'বিলাক চাব বহুত দিন মানে ভিডিঅ'বিলাক কেলৈ নচোৱা হৈ গৈছে আকৌ আৰু আপোনালোকে ভিডিঅ'বিলাক চাব আৰু ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো যাতেকৈ নেম্বাইছে মানে ইখনি ইমান ধুনীয়া পথাৰ আৰু মই এইকেইদিনত মানে আমাৰ পেহীহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ সিহঁতৰ ঘৰত আপোনালোকক দেখাম মানে একদম মজা লাগিব সিহঁতৰ ঘৰত ধান দোৱা আপোনালোকক দেখাম মানে পেহীহঁতৰ ঘৰত একদম নিজৰ লাগিব সেইবোৰ নোকোখাই গালি পাৰিব বুলি কৈছে সেইকাৰণে নেযাওঁ বেছি দৌৰিলে এইখন ইমান ধুনীয়া পথাৰ নকবি ইমান মজা মজা নহ'লে মই ইয়াৰ পৰা যামগৈ ব'লক তেন্তে ইয়াতো আমি ঘৰলৈ যাওঁগৈ এইখন পাৰ হৈ গৈছোঁ এইখন নৈ হোৱা এইটো জাপ মাৰিব লাগিব এতিয়া মই প্ৰথমে এইটোত ভৰি দিম তাৰপিছত এতিয়া জাপ মাৰি গ'লে পৰি যাম নেকি বাৰু এতিয়া গাই জাপ মাৰি ল'লোঁ আৰু এইখন এখন পথাৰ ওচৰতে আছে আৰু এই ধুনীয়া পথাৰ আৰু এখন আছে ইয়াত এইখন হৈ গ'ল ধুনীয়া ধুনীয়া পথাৰ এইখন মজা আৰু এতিয়া আমি ঘৰলৈকে যাম এই ধুনীয়া ধুনীয়া পথাৰ নকবি আমখনত ধানেই নাই নহয় এইখন ইমান ধুনীয়া পথাৰ নকবি এই ধুনীয়া মাইজনী এনে গেলিজনী আৰু ইয়াত এইখন ধুনীয়া ধুনীয়া পথাৰ এইখন বা মুধলৈকে পথাৰ মানে এইখন ধান ৰুইছে আকৌ ভিউজ নেপাইছে মোৰ চেনেলটোত ধুনীয়া ধুনীয়া ছোৱালীবোৰে বনাই থাকিলে ভিউজ পায় আমি লেতেৰা যে দেখিবলৈ আমাক কোনো চাপৰ্টেই নকৰে